নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আমি আলোচনা কৰিম অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। প্ৰশ্ন: ৰাজ্যৰ আৰক্ষী জিলাৰ প্ৰধান কোন? ৰাজ্যৰ আৰক্ষী জিলাৰ প্ৰধান হ'ল আৰক্ষী অধীক্ষক SP। তৃতীয়টো প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া মহিলা IPS বিষয়াগৰাকীৰ নাম কি? প্ৰথম অসমীয়া মহিলা IPS বিষয়াগৰাকীৰ নাম হ'ল ডক্টৰ সংযুক্তা পৰাশৰ। নেক্সট প্ৰশ্নটো হ'ল, জাল নোট চিনাক্তকৰণৰ বাবে কোনবিধ সঁজুলি ব্যৱহাৰ কৰা হয়? জাল নোট চিনাক্তকৰণৰ বাবে আল্ট্ৰা ভায়োলেট লেম্প ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্নটো হ'ল, বিস্ফোৰকসমূহ ধৰা পেলোৱাৰ বাবে উপযোগী আৰক্ষী সঁজুলিবিধৰ নাম কি? উত্তৰ হ'ল এক্সপ্লেছিভ ডিটেক্টৰ। নেক্সট প্ৰশ্নটো হ'ল, অসম সেৱা আৰক্ষীক অসম ৰাইফলছ হিচাপে কেতিয়া নামকৰণ কৰা হৈছিল? 1920 চনত নামকৰণ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হ'ল, অসমত CID আৰক্ষী থানাৰ কাৰ্যকৰীকৰণ কেতিয়া হৈছিল? অসমত CID আৰক্ষী থানা 1 নৱেম্বৰ 1997 চনত কাৰ্যকৰী কৰা হৈছিল। নেক্সট প্ৰশ্নটো হ'ল, ৰেল আৰক্ষী বাহিনী কেতিয়া অস্তিত্বলৈ আহিছিল? 1884 চনৰ এপ্ৰিল মাহত। নেক্সট প্ৰশ্নটো হ'ল, তালাচীৰ বাবে ব্যৱহাৰ কৰা আৰক্ষী সঁজুলিবিধৰ নাম কি? তালাচীৰ বাবে ব্যৱহাৰ কৰা আৰক্ষী সঁজুলিবিধৰ নাম হ'ল হাতেৰে ধৰা মেটেল ডিটেক্টৰ। নেক্সট প্ৰশ্নটো হ'ল, ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? ইছৰোৰ বৰ্তমান অধ্যক্ষ হ'ল কৈলাশাভা ডিভু চিৱান। নেক্সট প্ৰশ্নটো হ'ল, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ হ'ল শক্তিকান্ত দাস। নেক্সট প্ৰশ্নটো হ'ল, থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? থাৰ্মোমিটাৰ গেলেলিয়ে আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল, অসম কেশৰী বুলি কাক জনা যায়? অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। নেক্সট প্ৰশ্নটো হ'ল, ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হ'ল ময়ূৰ। নেক্সট প্ৰশ্নটো হ'ল, ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ চক্ৰটোত কেইডাল দণ্ড আছে? 24 ডাল। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।